নিজৰ আধা বিঘা মাটি বিক্ৰী কৰি এই ঘৰটো কমপ্লিট কৰিম বুলি গৈ আছো। আৰু মেম্বাৰ কেইটাই ক'ত পৰা অধিকাৰ পাইছে যে আমাৰ ঘৰৰ পইচা এহেঁতৰ হাতত ল'ব কাৰণে। যদি আমাৰ UPP চৰকাৰে যদি তেনেকা আমাক হাৰাশাস্তি দিয়ে, যোনটো BTC ইলেকশ্যন আছে, যদি তেনেকা কৰে তেতিয়াহ'লে এইবাৰ আমি ভোট নিদিওঁ। পাউলিনা টুডুৰ নামত যোনটো এতিয়া আমি দেখি পাই আছো, এই ঘৰটো আমি পাইছিলো, লেকিন ফাৰ্ষ্ট কিস্তি, ছেকেণ্ড কিস্তি এইটো ওলোৱা হ'ল, লেকিন লাষ্ট কিস্তি যোনটো 48,9,500 এইটো পইচা মেম্বাৰ হাতত দিছো, লেকিন মানে এই বেংকৰ পৰা ওলোৱাৰ লগে লগে মেম্বাৰে লৈ ল'লে পইচাটো। তাৰপিছে সি কয় যে এইটো পইচা আমি বহুত কষ্ট কৰিছো আৰু লাষ্ট কিস্তি পইচাটো আপোনালোকে নাপাব, এইটো আমাৰ হয় বুলি আজিলৈকে সি পইচা লৈ পেলাই এনেকুৱাই ঘৰটো ইনকমপ্লিট থৈ দিলে। তাৰপিছত সি আমাক কয়, মই বহুতবাৰ তাক কৈছিলো যে ঘৰটো ৰাপ ঢালাই হোৱা নাই, খিৰিকী নাই, দৰ্জা নাই, না বাটামো লগাও নাই। তাৰপিছত সি ক'লে নাই, এই লাষ্ট কিস্তিটো আমাৰ হয়, আপোনালোকে চেয়াৰমেনৰ ওচৰত যা, আমাৰ ডেপুটি চিফ গোবিন্দ ছাৰৰ ওচৰত যা, একদম তেনেকুৱা আমাক পঠাই থাকে, ধমকি দি থাকে। সি বোলে মানে সেইবিলাক পইচা আপোনালোকৰ নহয়, লাষ্ট কিস্তিটো আমাৰে, আমি বহুত কষ্ট কৰিছো সেইটো কয়। তাৰপিছত আমি কি কৰিম, আৰু বহুতখিনি মানুহবিলাক কৈ থাকে যদি আপোনাৰ একাউণ্টত পইচাটো সোমাইছে, যদি কমপ্লিট নহয় তেতিয়াহ'লে আপোনাৰহে এৰেষ্ট হ'ব। তাৰপিছত আমি কি কৰিম? সেই বুদ্ধিকে মই নিজৰ আধা বিঘা মাটি বিক্ৰী কৰি এই ঘৰটো কমপ্লিট কৰিম বুলি গৈ আছো। আজিয়ে দলিলটো লিখিছো আৰু সেই মাটিটো 40,000 বিক্ৰী কৰা হ'ল, কাৰণ সি পইচা দিয়া নাই কাৰণে আধা বিঘা মাটি মোৰ বেলেগ হাততে গুচি গ'ল। দিছিলো মই একবাৰ, লেকিন সি কয় মেম্বাৰ হাতত আপোনালোকে যোগাযোগ কৰ, কিন্তু মেম্বাৰটো সি তেনেকুৱা তাৰ ওচৰত পঠায়, চেয়াৰমেনৰ ওচৰত, ডেপুটি চিফ ওচৰত পঠায়। আৰু বাকীটো মোৰ চোৱা মতে না মোৰ ওচৰত কোৱা মতে 36 ঘৰ বাকী আছে এতিয়াও, একে অৱস্থা। কিছুমানটো টিং চিংটো মাৰা হ'ল, লেকিন তেনেকা ৰাপ ঢালাই হোৱা নাই। কিন্তু মানে এইটোৱে আমাৰ কাৰেণ্টটো আহিছে দে, লেকিন মেম্বাৰ কেইটাৰ হাতত, আৰু মেম্বাৰ কেইটাই ক'ত পৰা অধিকাৰ পাইছে যে আমাৰ ঘৰৰ পইচা এহেঁতৰ হাতত ল'ব কাৰণে। এইটো বহুত দুখ পাইছো। কিন্তু সেইকাৰণে আমি ৰিকুৱেষ্ট কৰো যে যোনটো আমাৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ছাৰ, ইয়াৰ কাৰণে অকণমান চাই দিলেও ভাল আছিল নেকি। কাৰণ চাব, এয়া এই পইচা নোপোৱাৰ কাৰণে, মোৰতো এতিয়া মাটি থকাৰ কাৰণে মই আধা বিঘা মাটি বিক্ৰী কৰি এই ঘৰটো কমপ্লিট কৰিব গৈ আছো, লেকিন যাৰ মাটি নাই তেওঁ কি কৰিব? মেম্বাৰ মানে ডাইৰেক্ট সি কয় যে নাই আপোনালোকে বনাব নাপাৰিব, আৰু চেয়াৰমেনে কৈছে যে এই মেম্বাৰ কেইটাই পইচা লৈ পেলাই সিহঁতে বনাই দিব বুলি। আমাৰ ধনশ্ৰী সমষ্টি বেঞ্জামিন টুডু, তো চোৱা মতে 4টামান তেনেকুৱা আছে তাৰ আণ্ডাৰত। একে অৱস্থা মানে আমাৰতো বেছি মানে তেনেকা কৰি দিছে, কিছুমানতো তেনেকা ইমান কৰা নাই, ৰাপ ঢালাই দিয়া নাই, খিৰিকী দিয়া নাই, তেনেকুৱা হৈ আছে, লেকিন আমাৰতো একদম বেছি কৰি দিলে, মানে পুৰা মানে লাষ্ট কিস্তিটো খাই দিলে। সি চেয়াৰমেনৰ নামটো মই ইমান নাজানো, তথাপি আমাৰ বাদাগাঁৱৰ হয়। চেয়াৰমেনৰ নামটো অপূৰ্ব বসুমতাৰী। আমি গোবিন্দ ছাৰক এইটোৱে অনুৰোধ কৰিম যে গোবিন্দ ছাৰ আমাৰ ওপৰত যাতে দয়া কৰে, আৰু যিকেইটা বস্তু এতিয়া তেনেকা হৈ আছে ইয়াৰ ওপৰত অকণমান তদন্ত কৰক বুলি আমি অনুৰোধ কৰি আছো। যদি আমাৰ UPP চৰকাৰে যদি তেনেকা আমাক হাৰাশাস্তি দিয়ে, আৰু সেই ঘৰখন যদি আমাৰ নিজৰ একাউণ্টত সোমাই পেলাই যদি মেম্বাৰ হাতত যদি চব দি আছে, তেতিয়াহ'লে আমি বহুত দুখ পাইছো। আৰু যদি এতিয়া যোনটো BTC ইলেকশ্যন আছে, যদি তেনেকা কৰে তেতিয়াহ'লে এইবাৰ আমি ভোট নিদিওঁ তাক। এই ক্ষেত্ৰত এইটোৱে যে আমাৰ এই 3 নম্বৰ মাজুলীকুটি এৰিয়াত তেনেকা হৈছে না বাদ বাকী জাগাতো তেনেকা হৈ আছে, এইটো যাতে ৰাইজসকলে এইটো কিবা কৰক, চিন্তা কৰক, আৰু ইয়াৰ ওপৰত সিহঁতৰ কি ৰায় বা হয়। লেকিন আমাৰ 3 নম্বৰ মাজুলীটো এতিয়ালৈকে কমপ্লিট হোৱা নাই কাৰণে আমাৰ বহুত দুখ আছে। এইটো যদি ঘৰটো নহয় তেতিয়াহ'লে যোনটো চৰকাৰ এতিয়া আছে এই চৰকাৰৰ এতিয়া ভোট নিদিম।